চামগুৰিৰ শিশু ধৰ্ষণ হত্যাৰ গোচৰ ২.৫ বছৰ পিছত ন্যায় পালে শিশুৱে এয়া ২০১৫ চনৰ ২৭ ডিচেম্বৰৰ নিশাৰ দৃশ্য সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছিল সৰিয়হবাৰী গাঁৱৰ এটি ৭ বছৰীয়া শিশু আৰু নিশাৰ ভাগলৈ এটা কুঁৱাৰ কাষত উদ্ধাৰ হৈছিল শিশুটিৰ উলংগ মৃতদেহ কান্দি আছে যে এনেকুৱা ঘটনা যে বন্ধুজনী নাই বুলি কি হৈছে পিছত আমি দৌৰি বাৰি গ'লোঁ চাইছোঁ যে বন্ধুজনী মানে তেনেকুৱা এই কুঁৱা এটা আছে কুঁৱাৰ ওচৰত পৰি আছে ঘূৰি গৈছে মই গৈছোঁ তাৰপিছত উঠাই লৈ আনিছোঁ পৰৱৰ্তী সময়ত নিশ্চিত হৈছিল ধৰ্ষণ কৰি হত্যাৰ কথা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰামধন নৱসূত্ৰক খৰতকীয়াকৈ তদন্ত সম্পূৰ্ণ কৰিছিল চামগুৰি আৰক্ষীয়ে সকলো সাক্ষ্য প্ৰমাণ ফৰেনচিক পৰীক্ষাত নিশ্চিত হৈছিল তাৰ অন্তৰ্বাস আৰু লং পেণ্ট জব্দ কৰিলে তাৰপিছত ছোৱালীজনীৰ যিবিলাক কাপোৰ ধুতিখন তাই ঢাকিছিলে তেজ লাগি আছিলে তাই পিন্ধা যিবিলাক স্কাৰ্ট সেইবোৰ কৰিলে সেই গোটেইবোৰ জব্দ কৰি পুলিচে সেইবোৰ ফৰেনচিকলৈ পঠিয়ালে এতিয়া ফৰেনচিকত মানে তাৰ পূৰ্বে ডাক্তৰ চিভিল হস্পিটেলত ছোৱালীজনীৰ যিবিলাক নিৰ্গত হৈছিলে তাইৰ সেই এজনী ছোৱালী সৰু ৭ বছৰীয়া ছোৱালী গতিকে তাইৰ যিটো আমাৰ স্পাৰ্মেটজোৱা বুলি কয় ইংলিছত সেইটো বস্তুটো তাইৰ বীৰ্য মানে ছোৱালীজনী ৭ বছৰীয়া ছোৱালীৰ সেইবিলাক নহয় গতিকে তাইৰ গাত যিটো বীৰ্য পোৱা গৈছিলে বা সেই ল'ৰাটোৰ বীৰ্য পোৱা গৈছিলে সেই গোটেইবিলাকৰে চেম্পল ফৰেনচিকলৈ পঠালে তাৰোপৰি ল'ৰাটোৰ যিটো পটেঞ্চি টেষ্ট বুলি কয় মানে পুৰুষত্ব যিটো আৰু সেইটো টেষ্ট কৰাৰ পিছত সেইটো পজিটিভ আহিলে মঙলবাৰে ন্যায়াধীশ ৰীতা কোৰৰ আদালতৰ ৰায় শিশু সুৰক্ষা আইন IPCৰ আধাৰত দোষী সাব্যস্ত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় ৰামধন নৱসূত্ৰক ইমান কম সময়ৰ ভিতৰত যে আমি ভুক্তভোগী পৰিয়ালক আমি যে এটা সকাহ দিব পাৰিছোঁ আদালতে এটা ন্যায় দিব পাৰিছে গতিকে সেইটোত আমি অতি সুখী হৈছোঁ যে আমাৰ আইন ব্যৱস্থাটোত যদি আমি সঁচাকৈ দোষীক আমি শাস্তি দিব লাগে তেতিয়াহ'লে গোটেই বস্তুটো আমাৰ নিৰ্ভৰ কৰে পুলিচ প্ৰশাসনৰ ওপৰত আৰু মই আমাৰ আদালতেও আজি এইটো নাম লৈছে বিজু কিংকৰ বসুমতাৰী যিজন ইনভেষ্টিগেটিং অফিচাৰ তেখেতৰ যি পদক্ষেপ লৈছে অতি দক্ষতাৰে তেখেতে এই গোচৰ মানে ইনভেষ্টিগেশ্যন কৰিছে সেইটোৱে আমাক বহুতখিনি সহায় কৰিছে গতিকে আমি আজি সাফল্যমণ্ডিত হৈছোঁ সকলোৱে গতিকে আমাৰ এটা আজি খুব ভাল সংবাদ এইটো মেছেজ যাতে গোটেই ছ'চাইটিত যাওক এই ধৰ্ষণ আৰু হত্যাৰ ঘটনাই চামগুৰিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল ধৰ্ষণকাৰীক উপযুক্ত শাস্তিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল সংগঠনে নগাঁৱৰ পৰা জ্যোতিপ্ৰসাদ বৰা আজ টক্স।